লালিগুড় আৰু চুলাই মদৰ অবৈধ ব্যৱসায়ৰ ঘাটি হৈ পৰিছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া দুই এক অঞ্চল। সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ পৰিণতিত একাংশ দুষ্ট চক্ৰই ৰঙামাটিত চুলাই প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা লালিগুড়ৰ বজাৰ গঢ়ি তোলাৰ অভিযোগ উঠিছে। চুলাই প্ৰস্তুতকাৰী আৰু চুলাই ব্যৱসায়ীৰ বাবে যেন এতিয়াও সুৰক্ষিত স্থান হৈ পৰিছে দেৰগাঁৱৰ ৰঙামাটি। ৰাইজে বিভিন্ন অভিযোগ তুলি অহাৰ মাজতে শেহতীয়াকৈ স্থানীয় মহিলাই লালিগুড়ৰ গাড়ী ধৰি গতাইছিল আৰক্ষীক। আজি দুপৰীয়া ৰঙামাটিত মদমুক্ত অসম দাবী সমিতিৰ মহিলা দলে চলালে এক চুলাই মদ বিৰোধী অভিযান। হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাসকল আৰু আৰম্ভ কৰিলে চুলাই মদ বিৰোধী অভিযান। হাবিৰ মাজত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি জ্বলাই দিয়ে মহিলাৰ দলটোৱে। আনহাতে চুলাই বেপাৰীক ঘৰতে ঘেৰাও কৰি গালি গালাজ কৰি নষ্ট কৰিলে যথেষ্ট পৰিমাণৰ চুলাই মদু। এই সময়ত মহিলাৰ দলটোৱে কঠোৰভাৱে সকিয় নিদিলে চুলাই মদৰ ব্যৱসায়ীসকলক। উল্লেখ্য যে আজি কেইবাটাও চুলাই ঘাটিত অভিযান চলাই মদমুক্ত দাবী সমিতি অসম সদস্য আৰু স্থানীয় মহিলাৰ দলটোৱে। অশান্তি কৰিছে, ল'ৰা ছোৱালী অশান্তি কৰিছে, ৰাতি মাৰপিট কৰিছে, ওচৰ চুবুৰীয়া মানুহ লেতেৰাকে গালি গিলাচ পাৰিছে। এতিয়া সেই ল'ৰাটো আহিছে, ছোৱালীজনীৰ লগত লৈ আহিছোঁ আমি, কাৰ ঘৰত মাল বিক্ৰী কৰে আমাক দেখাই দিব লাগে। আৰু আহি আমি এইবোৰ মাল পাইছোঁ আৰু লগতে সেই কি বটলো পাইছোঁ, গিলাচো পাইছোঁ লগত। গোলাঘাটৰ শালমৰাত চুলাই মদ খাই ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো কেনেকৈ দেৰগাঁৱত লালিগুড় আৰু চুলাই মদৰ মুকলি বেপাৰ চলিছে সেইটো লক্ষণীয় হৈ পৰিছে। মহিলা আৰু পুৰুষৰ সৌন্দৰ্য চৰ্চা আৰু সৌন্দৰ্য প্ৰশিক্ষণৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গ্লেমাৰ জোন। ঠিকনা দেৰগাঁও নাৰিকলগুৰি অনুৰাগ মাৰ্কেট প্ৰথম মহলা। পুৱা 9 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। যোগাযোগ নম্বৰ 9706280580।